নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো সৰুৰে পৰা আৰম্ভ কৰি শিক্ষক শিক্ষয়িত্ৰী তাৰ লগতে সকলো ব্যক্তিৰ বাবে এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ। কাৰণ আমি সকলোৱে আমাৰ অসমৰ যি মন্ত্ৰীসভাৰ তালিকা তাৰ বিষয়ে অৱগত হোৱাটো অতিকৈ দৰকাৰ। তো গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম কুৱেশ্যন হৈছে অসমৰ স্বাস্থ্যমন্ত্ৰীৰ নাম কি? উত্তৰ কেশৱ মহন্ত। অসমৰ শিক্ষামন্ত্ৰীৰ নাম ৰেণুজ পেগু। অসমৰ কৃষিমন্ত্ৰীৰ নাম অতুল বৰা। 4 নম্বৰ প্ৰশ্ন আহিছে অসমৰ উন্নয়ন মন্ত্ৰীৰ নাম কি? যোগেন মোহন। অসমৰ পৰিবহণ মন্ত্ৰীৰ নাম কি? চন্দ্ৰমোহন পাটোৱাৰী। অসমৰ বিত্তমন্ত্ৰীৰ নাম কি? অজন্তা নেওগ। 7 নম্বৰত অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ গৃহমন্ত্ৰীৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰীৰ নাম কি? ৰঞ্জিত কুমাৰ দাস। অসমৰ ক্ৰীড়া মন্ত্ৰীৰ নাম কি? বিমল বৰা। অসমৰ জলসম্পদ মন্ত্ৰীৰ নাম কি? পীযুষ হাজৰিকা। অসমৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন মন্ত্ৰীৰ নাম কি? ইউ.জি. ব্ৰহ্ম। অসমৰ চাহ জনজাতিৰ উন্নয়ন মন্ত্ৰীৰ নাম কি? সঞ্জীৱ কিষাণ। গুৱাহাটী উন্নয়ন নগৰাঞ্চল মন্ত্ৰীৰ নাম কি? অশোক সিংঘাল। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতিৰ নাম কি? কুলধৰ শইকীয়া। অসমৰ বৰ্তমান ৰাজ্যপালৰ নাম কি? জগদীশ মুখী। অসমৰ পুৰণি ৰাজধানী ক'ত আছিল? শিলঙত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? গোপীনাথ বৰদলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগন্তুক এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকন প্ৰেছ কৰি দিব। ধন্যবাদ সকলোকে।